আশা কৰোঁ সকলো ভালে আছে। মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি আজি ক'ম যে মই এনভাইৰনমেণ্ট এণ্ড ইক'লজি নোটছ কেনেকৈ বনাইছোঁ। শ্লটটো আৰম্ভ কৰাৰ আগতে মই প্ৰথমে মোৰ লেপটপটো অন কৰি ল'লোঁ আৰু লেপটপটো অন কৰাৰ পাছতে মই মোৰ টু ডু লিষ্টখন বনাই ল'লোঁ। যিহেতু মই আগৰ মিনি ভ্লগছবোৰতো কৈছিলোঁ যে মই শ্লট আৰম্ভ কৰাৰ আগতে সদায় এনেকুৱা এখন কাগজত দিনটোত কি কি কৰিম লিখি লওঁ যাতে খেলি মেলি নহয়। আৰু এনভাইৰনমেণ্ট এণ্ড ইক'লজিৰ কাৰণে মই SPMৰ কিতাপখন ফ'ল' কৰোঁ। এইটো যদি আপোনালোকে চাই ইক'লজি, বায়'ম, ইক'ছিষ্টেম এনেকৈ কৰি গোটেইবোৰ বস্তু পইণ্ট ৱাইজত ধুনীয়াকৈ দিয়া হৈ আছে আৰু ৰিভিজন কৰিবলৈ ইয়াৰ পৰা বহুখিনি সুবিধা হয়। আৰু তাৰ লগতে এনভাইৰনমেণ্ট ৰিলেটেড যিবোৰ ইম্পৰ্টেণ্ট কনভেনশ্যনছ থাকে সেইবোৰো এনেকৈ দিয়া হৈ আছে আৰু মই ইয়াৰ পৰা ৰিভিজন কৰোঁ। আৰু এইখন হৈছে মোৰ ক্লাছ নোটবুক। ক্লাছত আমাক ছাৰে বস্তুবোৰ ধুনীয়াকৈ লিখাই দিছিলে আৰু ময়ো পইণ্ট ৱাইজত ধুনীয়াকৈ লিখি লৈছিলোঁ যাতে ৰিভিজন কৰিবলৈ পাছলৈ সুবিধা হয়। এইখিনি আপোনালোকে চাব পাৰে। আৰু তাৰ বাদে মই এনভাইৰনমেণ্ট ৰিলেটেড যিবোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ থাকে সেইবোৰৰ এটা মাৰাথন ক্লাছ কৰিছিলোঁ ইউটিউবৰ পৰা আৰু তাৰ পৰা মই এইবোৰ এনেকৈ পইণ্ট ৱাইজত লিখি লৈছিলোঁ আৰু এতিয়া এইখিনি মই ৰিভিজন কৰি আছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে। আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।